যোৱা সময়তো হাগ্ৰামা ছাৰৰ লগত আমি আছিলোঁ, এইবেলিও আমি হাগ্ৰামা ছাৰৰ লগত আমি আছোঁ আৰু ভৱিষ্যতেও হাগ্ৰামা ছাৰৰ লগত আমি থাকিম। এইটো আমি সম BTCৰ ইমাম সন্থাক আমি কৰজোৰে অনুৰোধ জনাইছোঁ যে আমি আমাৰ সমষ্টিবিলাকত আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্ব যিবিলাক কেণ্ডিডেট দিয়া হৈছে, আমি নাঙলৰ ছবিত সকলো ইমামক আমি অনুৰোধ জনাইছোঁ আমি ভোটটো দি নাঙলৰ ছবিক ভোট দি আমি কেণ্ডিডেট জিকাই ল'ম আৰু আমাৰ হাগ্ৰামা ছাৰৰ হাত মজবুত কৰি দিম। আজি একগোট খাইছোঁ আমি পৰ্বতজৰা সমষ্টিৰ ইমাম সন্থা আৰু বাওঁখুৰি সমষ্টিৰ ইমাম সন্থা, দতমা সমষ্টিৰ ইমাম সন্থা আমি একগোট খাইছোঁ। তো আমি এই তিনিটা সমষ্টিৰ ইমাম সন্থাই আমি বহি সকলো BTCৰ ইমাম সন্থাক আমি জনাই দিছোঁ যে আমি ইমাম সন্থাৰ পৰা আমি আমাৰ হাগ্ৰামা মহিলিৰ ছাৰক আমি সমৰ্থন দিব লাগে। BPF long live, long live, long live. হাগ্ৰামা ছাৰ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রিজাউল করিম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রিজাউল করিম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রিয়াসাত স্যার জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। BPF long live, long live, long live. হাগ্রামা ছার জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আমি আজি আমাৰ ইমাম সন্থা তিনিটা সমষ্টিৰ ইমাম সন্থা আমি ইয়াত একগোট খাইছোঁ আৰু আমাৰ যিহেতু সন্মুখত ইলেকশ্যন আছে, ইলেকশ্যনৰ কাৰণে আমি ইয়াত বহি একেলগে আমি এটা চিন্তা চৰ্চা কৰিছোঁ। যেহেতু আমাৰ BTCত আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত চলিছে আৰু আমি এইটো আশাবাদী হাগ্ৰামা মহিলাৰ ছাৰৰ ওচৰত যে আমাৰ BTCত সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি ঐক্যবদ্ধ হৈ থাকিব খোজোঁ বা আমি শান্তিত থাকিব খোজোঁ বা আমাৰ সকলো জাতিৰ সমান উন্নয়ন হ'ব বুলি আমি আশা কৰোঁ। এইকাৰণে আমি আজি একগোট হৈ আমাৰ তিনিটা সমষ্টিৰ ইমাম সন্থাই আমি বহি আমি কথা দিছোঁ যে আমি যোৱা সময়তো হাগ্ৰামা ছাৰৰ লগত আমি আছিলোঁ, এইবেলিও আমি হাগ্ৰামা ছাৰৰ লগত আমি আছোঁ আৰু ভৱিষ্যতেও হাগ্ৰামা ছাৰৰ লগত আমি থাকিম। এইটো আমি সম BTCৰ ইমাম সন্থাক আমি কৰজোৰে অনুৰোধ জনাইছোঁ যে আমি আমাৰ সমষ্টিবিলাকত আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্ব যিবিলাক কেণ্ডিডেট দিয়া হৈছে, আমি নাঙলৰ ছবিত সকলো ইমামক আমি অনুৰোধ জনাইছোঁ আমি ভোটটো দি নাঙলৰ ছবিক ভোট দি আমি কেণ্ডিডেট জিকাই ল'ম আৰু আমাৰ হাগ্ৰামা ছাৰৰ হাত মজবুত কৰি দিম আৰু আমাৰ BTCৰ উন্নয়ন আৰু ঐক্যবদ্ধ শান্তি সম্প্ৰীতি আমি বজাই ৰাখিম বুলি আমি ঐক্যবদ্ধ হৈ আমি হাগ্ৰামা ছাৰক আমি এইটো জাননী দি দিলোঁ। আমি আজি একগোট খাইছোঁ আমি পৰ্বতজৰা সমষ্টিৰ ইমাম সন্থা আৰু বাওঁখুৰি সমষ্টিৰ ইমাম সন্থা, দতমা সমষ্টিৰ ইমাম সন্থা আমি একগোট খাইছোঁ। তো আমি এই তিনিটা সমষ্টিৰ ইমাম সন্থাই আমি বহি সকলো BTCৰ ইমাম সন্থাক আমি জনাই দিছোঁ যে আমি ইমাম সন্থাৰ পৰা আমি আমাৰ হাগ্ৰামা মহিলাৰ ছাৰক আমি সমৰ্থন দিব লাগে, আমাৰ কেণ্ডিডেটটো জিকাব লাগে।